নমস্কাৰ বন্ধুসকল, স্বাগতম জানাইছোঁ মোৰ ইউটিউব চেনেল নিউজ আনিলে। চ' আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আমি যি গেম ভিলেজত আছিলোঁ আৰু আজি আমি ইয়াৰ পৰা দেৰগাঁৱলৈ যাম। পিটিচি এণ্ড BTC। চ' তিনিটা চেণ্টাৰত আমাৰ যি UB কনষ্টেবল আছিল সেই সময়ত ট্ৰেইনিং হ'ব। চ' একদম এটা কোলাহল পৰিৱেশ সৃষ্টি হৈছে, মানে যিয়ে নিজৰ ব্যস্ততা, আপোনাক কি কৈছোঁ আৰু মানে সকলো ইমান ব্যস্ত হৈ পৰিছে নিজক লৈ, আৰু বাকচসমূহ ইমানেই গধুৰ মানে অকলে ধৰিবলৈ বহুত কষ্টই হয়। ত' ইমান আঠমহলৰ পৰা তেওঁলোকে বাকচসমূহ আনিছে। কেনেবাকৈ যদি পৰে বহুত দুখ পোৱাৰ পাছত কেয়াৰফুলি আনিছে আৰু নিজৰ নামসমূহ লিখি লৈছে যাতে তেওঁলোকে পিছত বিচাৰি পায় বাকচটো। যিহেতু বাকচ মানে এগাল আছে আৰু বস্তু পাতি সকলোৰে হলদল ধৰি লওক বিভিন্ন বস্তু আনিছিলে, সেই সকলোবোৰ একেটা টাংকতে বা বাকচটোত ভৰাই দিছে কিছুমানে। ত' গধুৰ হৈ পৰিছে আৰু তেওঁলোকে এতিয়া বিল্ডিংটোৰ পৰা নমাই আনি পেলাই এখন ট্ৰাকত ভৰাব। ট্ৰাকখনত ভৰোৱাৰ পিছত আমি সকলো ৰাওনা হ'ম দেৰগাঁৱলৈ, অৰ্থাৎ মাই নেটিভ ভিলেজ। চ' মজা হ'ব তাত ট্ৰেইনিং কৰিবলৈ। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, দেৰগাঁৱলৈ ৱেলকাম জনাইছোঁ। সেইখন বাছ ৰেডি হৈছে। ত' সেইফালে নাম্বাৰটো আছে, ইয়াত আছিলে আৰু পাহৰিলোঁ। আছে আৰু সেই গাইছ হেপী জাৰ্ণি দেই। আমি এতিয়া যাম, ডিছকাছ কৰি আছে এইখন বাছ। হেপী জাৰ্ণি গাইছ, হেপী জাৰ্ণি। ব্লেক বেল আমাৰ অভিজিত, ব্লেক বেল। Yeah, Dola sir. Hey. Bye. Hey, welcome to Dergaon. Dergaon, Lok Pam. हाँ? भाड़ा 500. अभी पोलिंग करेगा। घंटा नहीं जाएगा हम। Akan भाई. Bye. Happy journey. Dergaon, welcome to hometown. আমি মই দেখুৱাই দিছোঁ একদম পুৰা বাছখন কোন আছে আৰু বাল্টিং চাল্টিং পুৰা লৈ লৈছোঁ আৰু এবাৰ হেৰি বাই মানে কি বুলি কয় গেম প্লেচ বাই। ত' আমি আজি এবাৰ এৰিম সেইবোৰকে দেখুৱাই দিছোঁ। ৰেডি হৈছে আৰু ফূৰ্তিতে মোৰ মাতটো ইমানেই ডাঙৰ হৈ গৈছে যে লগৰ এটা মোক কৈছে ভালকৈ কয়, এনেকৈ নকয় নহয়, সি ক'বলৈ দিছে ৱেলকাম টু দেৰগাঁও। শুনকচোন। ভিউটো আপোনালোকক দেখুৱাই দিছোঁ আমাৰ গেম ভিলেজত, য'ত আমাৰ আজি হিমাদাসো আছে। চ' লগতে পালোঁ, মোৰ ভাগ্যই বেয়া। ত' এইবোৰ বাছবোৰ এনেকৈ তাৰ পৰা বাছবোৰ দেখিছে ৰেডি হৈ আছে, 1, 2, 3 এনেকৈ বহুত বাছ আছে। ত' আমি এই বাছবোৰতে দেৰগাঁও যাম। আৰু দেৰগাঁও যিহেতু মোৰ হোম টাউন, মই তাৰ লগত তাতে প্ৰেক্টিছ কৰা আগতে দেৰগাঁৱতে। ত' তালৈকে যাম, বহুত ভাল লাগিছে। ওচৰতে ট্ৰেইনিং চেণ্টাৰটো মোৰ। সেইবাবে আই এম ভেৰি হেপী ফৰ ডেট প্লেচ আই কেন চুজেন। চ' হে গাইজ, হেপী জাৰ্ণি দেই। বাই। লগ পাম দেৰগাঁৱত। এইবোৰ চব ৰেডি হৈছে আমাৰ গাইজসকল, একেলগতে পাম আৰু দেই। প্ৰায় 6খনমান বাছত আমি যাম। বাছখিনি ৰেডি হৈছে এণ্ড বহুতো ইয়াত দেখিছে এইবোৰ চব আমাৰ ছাৰ, একদম আপামিং ছাৰ। UB কনষ্টেবল এওঁ আছে, এওঁ ঘৰ হয় নামটো কি আপোনাৰ আছে? মোৰ জিন্তু চুতীয়া, নৰ্থ লখিমপুৰ বগীনদী ঘৰ। চ' নৰ্থ লখিমপুৰৰ পৰাই এওঁ। ত' মই দেৰগাঁৱৰে। চ' আমাৰ ঘৰলৈ যোনে যাব বিচাৰে যাব পাৰিব। যদি ভিডিঅ'টো চাই তেনে সকলোকে ইনভাইট কৰিছোঁ যে যাব। আমাৰ ঘৰ ওচৰতে দেৰগাঁৱত। ত' PTC লগত মই আগৰ পৰাই মানে PTC এইকেইটাৰ লগত মানে আগৰ পৰাই ৰিলেশ্যন আছে। তাতে প্ৰেক্টিছ কৰিছিলোঁ, তাতে দৌৰিছিলোঁ। আৰু সকলোকে শুভেচ্ছা থাকিল। নিউজাৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাব। আৰু আমাৰ যি হোম টাউন দেৰগাঁও, চ' দেৰগাঁৱলৈ সকলোকে ৱেলকাম জনাইছোঁ মোৰ চেনেলৰ জৰিয়তে। ঘৰৰ ওচৰতে যদি যাব বিচাৰে তেনে যাব পাৰে। চ' আজিলৈ লৈছোঁ বিদায়, ধন্যবাদ। জয় অসম।